আমি কেইদিনমানৰ পৰা আমাৰ সমষ্টি ৱাইজত আমাৰ জইনিং চেৰিমনি চলি আছে, পাব্লিক গেদাৰিং চলি আছে। বিটিআৰ চৰকাৰত অহাৰ পিছত এই 3 বছৰীয়া আমি অতিক্ৰম কৰিম। অহা 15 আগষ্টত আমাৰ 3 বছৰীয়া বৰ্ষপূৰ্তি আছে। আমি বহুত উলহ মালহেৰে ধুমধামেৰে বিটিআৰ চৰকাৰৰ যি 3 বছৰীয়া বৰ্ষপূৰ্তিটো আমি পালন কৰিবলৈ গৈ আছোঁ। UPPL, BJP আৰু GSPৰ যি মিত্ৰজোঁটৰ যি চৰকাৰ চলি আছে, আৰু বিশেষকৈ UPPL দল হ'ল বিটিআৰ একৰ্ড হোৱাৰ পিছত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যি পৰিৱেশটো বিটিআৰ এৰিয়াত ঘূৰি আছে, এই বিটিআৰ এৰিয়াত এই পৰিৱেশটো ঘূৰাই অনাৰ কাৰণে তেখেতৰ নেতৃত্বত UPPL দলৰ একেবাৰে তৃণমূল পৰ্যায়ৰ কৰ্মকৰ্তা যি ধৰণে কাম কৰি আছে, তেখেতসকলৰ কাম কাজৰ যি মানে ছিষ্টেমটো, পৰিৱেশটো বা তেখেতসকলৰ কাম কৰাৰ যি ধৰণটো মানে ভাল পায়। আজি বহুত আমাৰ মানে ৰাইজে হওক বা ইণ্টেলেকচুৱেলে হওক, বিভিন্ন জাতীয় সংগঠনৰ নেতৃত্বসকলে হওক বা আন ৰাজনৈতিক দলৰ কৰ্মকৰ্তাসকলে হওক, আজি বিভিন্ন সমষ্টিত জইনিং কৰিবলৈ ওলাই আহিছে। আজি আমি প্ৰায় মানে বহুতকেইটা সমষ্টিত জইনিং কৰিলোঁ। বহুতকেইটা সমষ্টিত আজিৰ দিনত 17 বছৰে BPF যি শাসন কৰি আহিছিল, এই 17 বছৰে BPFত থকা বহুত কৰ্মকৰ্তাই আজি আমাৰ দলত যোগদান কৰিছে। সিদিনা আপোনাৰ 2 তাৰিখত জমদুৱাৰত, 4 তাৰিখত চিৰাঙৰ নিচিমাত প্ৰায় 2000 কৰি এনেকৈ আমাৰ BPFৰ কৰ্মকৰ্তাবিলাক জইনিং কৰিছে, আৰু প্ৰায় 20,000 মান পাব্লিক তাত গেদাৰিং হৈছে। প্ৰায় নাইকিয়া হৈ গৈছে বিৰোধী দলৰ ৰাজনীতিক মানে নেতাসকল প্ৰায় আমাৰ লগত আহি গৈছে। তো আজিৰ দিনত খৈৰাবাৰীতো আমি এটা এই প্ৰগ্ৰামটো লৈছোঁ। আজি খৈৰাবাৰীত পাব্লিক গেদাৰিঙৰ যি ধৰণৰ হিল দল ভাঙি ইয়াতে ৰাইজ উপস্থিত হৈছে, জাতি জনগোষ্ঠী ধৰ্ম বৰ্ণ নিৰ্বিশেষে আপোনালোকে চাই আছে, নিশ্চয় আপোনালোকে কভাৰেজ কৰি আছে। ইয়াত সকলো জনগোষ্ঠীৰ আমাৰ ইণ্টেলেকচুৱেল ইয়াত উপস্থিত আছে, সকলো জনগোষ্ঠীৰ আমাৰ ৰাইজটো ইয়াত উপস্থিত হৈছে, বিভিন্ন ধৰ্মৰ মানুহ ইয়াত উপস্থিত হৈছে। গতিকে আমাৰ UPPL দলৰ যি দৰ্শন, আমাৰ বিটিআৰৰ প্ৰধান তেখেত প্ৰমোদ বড়ো ডাঙৰীয়াই যি ধৰণৰ ভিজনটো বনাইছে, এইটোৰ ওপৰত যি এটা ৰাইজে আমাক আস্থা দিছে, এই আস্থাটো ইয়াতে প্ৰতিফলিত হয়, ইয়াতে ফুটি উঠে যি ধৰণৰ ৰাইজে ইয়াত উপস্থিত হয়। গতিকে আজি ইয়াত আমাৰ ব্লক কমিটি বা আমাৰ দলীয় কৰ্মকৰ্তাসকলে আমাক জনোৱা মতে ইয়াতো প্ৰায় 1500কৈ বেছি ইয়াত আমাৰ বিভিন্ন ৰাজনৈতিক দলৰ কৰ্মকৰ্তাসকল ইয়াত জইন হৈ আছে, যোগদান কৰি আছে। আৰু তেখেতে খৈৰাবাৰী সমষ্টিত আজিৰ দিনত UPPLক কেনেকৈ শক্তিশালী কৰিব লাগে আৰু প্ৰমোদ বড়ো ডাঙৰীয়াক কেনেকৈ মজবুত কৰিব লাগিব, এইটো কাৰণে কাম কৰি আছোঁ। এতিয়া আমি আমাৰ সন্মুখত লোকসভা নিৰ্বাচন আছে, লোকসভা নিৰ্বাচনৰ কাৰণে আমি প্লেনিংটো কৰি আছোঁ। বৰ্তমান NDAৰ মিত্ৰজোঁটৰ এটা আমি দল, আমাৰ UPPL আজি NDAৰ এটা অংশীদাৰী দল। আজি দিল্লীতো NDAৰ চৰকাৰ, দিছপুৰতো NDAৰ চৰকাৰ, আজি কোকৰাঝাৰতো BJPৰ সমৰ্থনত UPPL চৰকাৰ চলাই আছে। গতিকে এইবাৰ আপুনি দেখিল দুদিনমান আগত ছত্তীশগড়, মধ্যপ্ৰদেশ, ৰাজস্থানত যি ধৰণৰ ৰিজাল্ট আজি NDA মানে দেখুৱাবলৈ সক্ষম হৈছে। তো আজি বিশেষকৈ আকৌ আমি দেশৰ প্ৰধানমন্ত্ৰী হিচাপে আমাৰ বিশ্বৰ জনপ্ৰিয় নেতা তেখেত নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি বিচাৰিছোঁ। গতিকে অসমতো 14টা সমষ্টিত NDAৰ প্ৰাৰ্থী জয়যুক্ত হ'ব, আৰু কোকৰাঝাৰত স্পেচিয়েলি কোকৰাঝাৰটো লৈ আমি বিটিআৰত ৰাজনীতি কৰিছোঁ, কোকৰাঝাৰটো লৈ আমি প্লেনিং কৰিছোঁ। কোকৰাঝাৰ নাম বুলি কোৱাৰ লগে লগে বিটিআৰৰ নামটো আহে। গতিকে কোকৰাঝাৰ সমষ্টিৰ পৰা নিশ্চয় NDAৰ প্ৰাৰ্থী হিচাপে ট্ৰেক্টৰ ছবিত আমাৰ প্ৰাৰ্থী হ'ব, আৰু UPPLৰ পৰা যি ট্ৰেক্টৰ ছবিত প্ৰাৰ্থী কোকৰাঝাৰত হ'ব, নিশ্চয় কোকৰাঝাৰৰ ৰাইজেও তাতে ভোটদান কৰিব। আৰু ইয়াত বিশেষকৈ আমাৰ যি ওদালগুৰি দৰং যি সমষ্টি হ'ব, ইয়াতে যিজন NDAৰ প্ৰাৰ্থী হ'ব, ইয়াতে যি ধৰণে পাব্লিক ইয়াত ওলাই আহিছে, ইয়াত আপোনালোকে মঞ্চ দেখিছে। আজি BJPৰ নেতাসকল আজি উপস্থিত আছে, UPPL দলৰ মিটিঙত আজি BJPৰ দলৰ নেতৃত্বসকল ইয়াত উপস্থিত আছে, বিটিআৰৰ EM MCLসকল ইয়াত উপস্থিত আছে। তো ভৱিষ্যতত আমি একেলগে কেনেকৈ আমি সকলোৱে মিলি NDAৰ প্ৰাৰ্থী 14টা জিকাই লৈ যাম ইয়াত অসমৰ পৰা, তাৰ কাৰণে আমি কাম কৰি আছোঁ। ৰাইজে যি ধৰণে ওলাই আহিছে, এইটো আমাৰ কাৰণে এটা পজিটিভ এটা মেছেজ, পজিটিভ এটা চিন। গতিকে আগন্তুক দিনত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত বিটিআৰটো এটা সুন্দৰ বিটিআৰ হ'ব, বিটিআৰটো এটা শান্তিৰ বিটিআৰ ভালকৈ বজাই ৰাখিব পাৰিম। আৰু বিটিআৰত বিশেষকৈ UPPL যি নামটো লৈছে ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল, এই নামক আমি প্ৰতিষ্ঠা কৰি ইয়াত ভাল এটা সমন্বয় গঢ়ি তুলিব পাৰিম। তাৰ কাৰণে UPPL দলৰ প্ৰত্যেক কৰ্মকৰ্তাই একেবাৰে দিনে নিশাই কাম কৰি আছে। কি ক'ব নাই, এইটোতো আমাৰ যি আণ্ডাৰষ্টেণ্ডিং। আজি আমি NDAৰ আমি অংশীদাৰী দল। আজি আমি বিশেষকৈ মই অলপ আগতেও কৈছোঁ, লোকসভা নিৰ্বাচন সন্মুখত আহি আছে, 2024 লোকসভা নিৰ্বাচন। আমি দেশৰ প্ৰধানমন্ত্ৰী হিচাপে ভাৰতৰ মানে নাগৰিকে আকৌ আমাৰ বিশ্বৰ শক্তিশালী নেতা, যি নেতাই আমাৰ ভাৰতবৰ্ষক বিশ্বগুৰু বনাবলৈ, ভাৰতক বিশ্বগুৰু বনাবলৈ আগুৱাই আছে, তেখেতক আকৌ আমি হেট্ৰিক হিচাপে, আজিলৈকে তেনেকুৱা হিষ্ট্ৰী মানে ভাৰতত হোৱা নাই। এই হিষ্ট্ৰীটো আমি মানে দেখুৱাৰ বাবে, এই হিষ্ট্ৰীটো আমি বনোৱাৰ বাবে তেখেতক আকৌ প্ৰধানমন্ত্ৰী হিচাপে আমাৰ UPPL দলে বিচাৰিছে। গতিকে BJP হওক বা UPPL হওক বা আজি AGP হওক,
অসমৰ ক্ষেত্ৰত আমি সকলোৱে একেলগে মিলি অসমৰ 14টা সমষ্টিৰ পৰাই মানে NDAৰ প্ৰাৰ্থীক জয়যুক্ত কৰি দিল্লীলৈ পঠাম আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি ধৰণে অসমক মানে ভাৰতৰ শ্ৰেষ্ঠ 5টা ৰাজ্যৰ ভিতৰত অসমক লৈ যাবলৈ চেষ্টা কৰিছে তেখেতৰ লগত আমি থাকি কেনেকৈ আমি অসমক আগুৱাই যাম আৰু অসম আগুৱাই গ'লে BTR নিশ্চয় আগুৱাই যাব তাৰ কাৰণে আমি একেলগে কাম কৰি আছোঁ। থেংক ইউ।